আপোনালোকৰ সন্মুখত চিনাকি তথা সম্বৰ্ধনা জনাব আমাৰ এই সাংস্কৃতিক বিভাগৰ সম্পাদক শ্ৰী ঋতুমণি ৰাভাদেৱে। ইয়াৰ পিছতেই আমি আপোনালোকৰ সন্মুখত চিনাকি তথা সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ CWC মেম্বাৰ ফ্ৰাইডে স্বৰ্গীয়াৰী, তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতক ৰেচিমা বৰুৱাই সম্বৰ্ধনা জনাইছে। ইয়াৰ পিছতে আমি চিনাকি তথা সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ প্ৰেচিডেণ্ট যুৱ BPF শুক্লাই চেৰফাঙৰ ব্ৰজেন বড়ো, তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতকো এখন ফুলাম গামোচাৰে আপোনালোকৰ সন্মুখত চিনাকি তথা সম্বৰ্ধনা জনাইছে আমাৰ উদযাপন সমিতিৰ সম্পাদকে। ইয়াৰ পিছতে আপোনালোকৰ সন্মুখত চিনাকি তথা সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ IT ইঞ্জিনিয়াৰ হাফলং বাবুল জাহাৰীদেৱ, তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতক এখন ফুলাম গামোচাৰে আপোনালোকৰ সন্মুখত চিনাকি তথা সম্বৰ্ধনা জনাব ৰেশ্মী বড়োৱে। আমাৰ মাজত উপস্থিত আছে অল বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ এনি গোল্ড বায়ু অইলৰ সন্মানীয় জেড নুনিছা, তেখেতকো এখন ফুলাম গামোচাৰে আপোনালোকৰ সন্মুখত চিনাকি তথা সম্বৰ্ধনা জনাইছে। ইয়াৰ পিছতেই আপোনালোকৰ সন্মুখত চিনাকি তথা সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ জেনেৰেল ছেক্ৰেটাৰী BPF শুক্লাই চেৰফাঙৰ সন্মানীয় দিগন্ত বেজবৰুৱা, তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতকো এখন ফুলাম গামোচাৰে আপোনালোকৰ সন্মুখত চিনাকি তথা সম্বৰ্ধনা জনাইছে আমাৰ উদযাপন সমিতিৰ সদস্যা ৰেশ্মী বড়োৱে। ইয়াৰ পিছতেই আমি আপোনালোকৰ সন্মুখত চিনাকি তথা সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আজি এই 12 দিনীয়া যিটো ৰাস উৎসৱ, এই ৰাস উৎসৱৰ অধীনত তত্বাৱধানত থকা আমাৰ সকলোৰে চিনাকি তথা শ্ৰদ্ধাৰ সভাপতি সন্মানীয় শ্ৰীযুত জগদীশ চৰকাৰদেৱ, তেখেতকো এখন ফুলাম গামোচাৰে আপোনালোকৰ সন্মুখত চিনাকি তথা সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে খৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্মানীয় বড়োদেৱ, তেখেতকো এখন ফুলাম গামোচা, ক্ষমা কৰিব বসুমতাৰীদেৱ, তেখেতকো এখন ফুলাম গামোচাৰে আপোনালোকৰ সন্মুখত চিনাকি তথা সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সন্মানীয় শ্ৰী খগেন নাৰ্জাৰীদেৱ, তেখেতকো এখন ফুলাম গামোচাৰে আপোনালোকৰ সন্মুখত চিনাকি তথা সম্বৰ্ধনা জনাইছোঁ। আমি চিনাকি তথা সম্বৰ্ধনা ইমানতে স্থগিত ৰাখিছোঁ আৰু এতিয়া আজিৰ এই অনুষ্ঠানটি যিহেতুকে বহু পলম হ'ল, সেয়েহে আজিৰ উদ্বোধক মহোদয়ক এই অনুষ্ঠানটি উদ্বোধন কৰাৰ বাবে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। 65তম গুৰিহাটী ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত প্ৰয়াত নৱকুমাৰ কৰ আৰু হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত স্থানীয় শিল্পীৰ দ্বাৰা বাৰে বৰ্ণনীয় সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানটো পৰিচালনা কৰা আপোনালোকৰ এই উদযাপন কমিটিৰ কালচাৰ কমিটিৰ সভাপতি হৰকান্ত ৰাজবংশী ডাঙৰীয়া, আজিৰ এই শুভ মুহূৰ্তত উপস্থিত গুৰিহাটী ৰাস মহোৎসৱৰ সভাপতি তথা BTCৰ প্ৰাক্তন EM বন্ধুবৰ জগদীশ চৰকাৰ ডাঙৰীয়া, আজিৰ এই মঞ্চতে উপস্থিত মোৰ লগত আহিব পৰা সদৌ ডিমা হাছাওৰ পৰা মোৰ বন্ধু জেড নুনিছা ডাঙৰীয়া, তেখেতক চিনাকি দিব লাগিব মই এইটোৰ কাৰণে যে তেখেতে এজন সাধাৰণ মানুহ নহয়, তেখেতে এটা কোম্পানী মানে গোল্ড বায়ু অইল য'ত ডিজেল আৰু পেট্ৰল মানে প্ৰডাক্ট কৰে, ইথানেল প্ৰডাক্ট কৰে, গুজৰাটৰ তেখেতসকলৰ মানে অফিচ আছে, হেডকোৱাৰ্টাৰ, আৰু বিহাৰৰ বক্সাৰ ৰেফাইনাৰী এটা আছে। আৰু সেই সূত্ৰে আমি BTC তেখেতক আমন্ত্ৰণ কৰি আনিছোঁ। BTCত আমি এই নৱেম্বৰৰ মাহতে
তেখেতৰ জৰিয়তে BTC গভৰ্ণমেণ্ট আৰু গোল্ড বায়' অইল এই দুটা কোম্পানীৰ মাজত এটা MOU আণ্ডাৰষ্টেণ্ডিং মানে আমাৰ MOU এগ্ৰিমেণ্ট হ'বলৈ গৈ আছে। তাত BTCৰ 49% হ'ব, কোম্পানীৰ 51% হ'ব। তাত 170 crore টাকাৰ এটা আমি মানে প্ৰজেক্ট লৈছোঁ। আমি ৰিফাইনাৰী কোকৰাঝাৰ বনাবলৈ গৈ আছোঁ আৰু সেই ৰিফাইনাৰীটো কমপ্লিট হোৱাৰ লগে লগে 3 বছৰৰ পিছত 150 পৰা 200 crore টাকা ৰেভিনিউ প্ৰত্যেক বছৰে আমি BTC পাব। আৰু তাৰ বাহিৰেও আমি আমাৰ যিবিলাক ফাৰ্মাৰ্ছবিলাক আজি গোল্ড বায়' অইল যদি আমি প্ৰডাক্ট কৰিব লাগে, ইয়াত পাম ট্ৰি মানে গছ যিবিলাক মানে আমাৰ ফাৰ্মাৰ্ছে ৰুব, যোনদিনা গছ ৰুব সেইদিনাই মানে এই মানে ফাৰ্মাৰ্ছৰ লগত কোম্পানীয়ে এগ্ৰিমেণ্ট কৰিব। ছানফ্লাৱাৰ খেতি কৰিব পাৰে, জেঠ্ৰপা খেতি কৰিব পাৰে, কেচিউনাট মানে খেতি কৰিব পাৰে। আৰু সেই যিবিলাক মানে ফাৰ্মাৰ্ছ তেখেতসকলক গোল্ড বায়' অইল কোম্পানীয়ে প্ৰতি লিটাৰ মানে ডিজেল বা পেট্ৰলত ফাৰ্মাৰ্ছবিলাকৰ কাৰণে 5 টকা ৰেহাই মূল্যত মানে তেল বিক্ৰী কৰিব। গতিকে আমি খেতি কৰি ফালে বছৰত 20,000 টকা যদি আমি ধান খেতি পাওঁ, বছৰত পাম খেতি কৰিলে আমি 1 লাখ টকা বছৰত পোৱা যাব। এই ধৰণে বিজনেছ ক্ষেত্ৰে তেখেতক আমন্ত্ৰণ কৰি আনিছোঁ। BTCত ৰাস পূজা হয়, গতিকে মই ঘূৰাই আছোঁ, গড়েশ্বৰ গ'লোঁ, নকটা গ'লোঁ, আজি ইয়াত আহিছোঁ, মানে চিনাকি কৰি আছোঁ আমাৰ এৰিয়াবিলাকত। গতিকে তেখেতক বাবে এবাৰ হাত চাপৰি মাৰক। তাৰপিছত আজিৰ এই অনুষ্ঠানতে আছে আমাৰ দিগন্ত বেজবৰুৱা, তেখেত আমাৰ শুক্লেশ্বৰ ব্লক কমিটি BPFৰ সাধাৰণ সম্পাদক। ফ্ৰাইডে স্বৰ্গীয়াৰী আছে আমাৰ বন্ধুবৰ CWC মেম্বাৰ BPF দলৰ। ব্ৰজেন বড়ো মোৰ লগত আহিছে, তেখেত ইউথ BPFৰ মানে শুক্লেশ্বৰ প্ৰেচিডেণ্ট। আৰু ইয়াতে IT ইঞ্জিনিয়াৰ আছে মানে বাবুল জাহাৰী, তেখেত হাফলং। লগতে ইয়াত আমাৰ OC ডাঙৰীয়া আছে খৈৰাবাৰী থানা, উদয় আউটপোষ্টৰ উদয় মানে ইনচাৰ্জ তেখেত উদয় বসুমতাৰী ডাঙৰীয়া প্ৰমুখে এই গুৰিহাটী ৰাস মহোৎসৱ উদযাপন কমিটিৰ লগত জড়িত সকলো নেতৃবৃন্দসকল আৰু সন্মুখত উপস্থিত শ্ৰদ্ধাৰ সাংস্কৃতিক প্ৰেমী ৰাইজ, আপোনালোক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ ৰাস মহোৎসৱ উপলক্ষে। গতিকে প্ৰথমবাৰৰ বাবে আপোনালোকৰ এই অঞ্চলত আহিছোঁ। শুনি থাকোঁ আমাৰ অঞ্চলৰ সমষ্টিৰ মানুহে বহুত ইয়াত মানে ৰাস চাবলৈ আহে, মানে কম্বল কিনিবৰ কাৰণে বিভিন্ন মানে আইটেম কিনিবৰ কাৰণে ইয়াত আহে, মোকো কৈ থাকে। মই আহিবলৈ মন যায় কিন্তু আমন্ত্ৰণ পোৱা নাছিল। এইবাৰ আমাৰ বন্ধুবৰ জগদীশ চৰকাৰ ডাঙৰীয়ে আমন্ত্ৰণ কৰিছে, সেই হিচাপে আহিছোঁ। আহি ভাল লাগিছে। আজি স্থানীয় শিল্পীৰ দ্বাৰা ইয়াত গীত মাত নাচ এইবিলাক পৰিৱেশন কৰা হ'ব। আমাৰ অঞ্চলত বহু ল'ৰা ছোৱালীবিলাক বহুত প্ৰতিভা থকা মানে কালচাৰ দিশত প্ৰতিভা আছে, তেখেতসকলৰ যিটো টেলেণ্ট সেইটো দেখুৱাবৰ কাৰণে মঞ্চৰ অভাৱ হয়। গতিকে বিভিন্ন ফেষ্টিভেলবিলাকত তেখেতসকলক সুবিধা দিয়া যায়, আৰু হিচাপে আজি আপোনালোকে ইয়াত এটা মঞ্চ দিছে, ইয়াৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু যিসকল পাৰ্টিচিপেণ্ট আছে তেখেতসকলে যাতে তেখেতসকলৰ যিটো মানে প্ৰতিভা আছে সেইটো যাতে সেই মঞ্চতে উজাৰি দিয়ক, ভৱিষ্যতত যাতে এই সৰু সৰু মঞ্চত নাচি ফালে এটা সময়ত আমি ষ্টেট লেভেল নেশ্যনেল লেভেলত যাতে আমি পাৰ্টিচিপেট কৰিব পাৰে, আমি গান গায়ো মানে নাচিও আমি জীৱন নিৰ্বাহ কৰিব পাৰে, চেলিব্ৰিটি হ'ব পাৰে, এক্টৰ এক্ট্ৰেছ হ'ব পাৰে, হয় না নহয়? গতিকে সকলোৱে আজি কিতাপ মানে শিক্ষা লোৱাৰ বাহিৰেও বিভিন্ন এডিশ্যনেল আমাৰ শিক্ষা আছে। কালচাৰৰ এটা এটা ছেকশ্যন হয়, এইটো এটা এডুকেশ্যন, স্পৰ্টছৰ এটা এডুকেশ্যন, সকলো দিশেই এডুকেশ্যন। গতিকে ভাল কিতাপ পঢ়ি পেলাই ACS ICS মানে IAS অফিচাৰ বা ইপিনে মানে চাইণ্টিষ্ট হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে, ডক্টৰ হ'ব পাৰে, বিজনেছমেন হ'ব পাৰে, কোনোবাই মানে ভাল খেতিয়ক হ'ব পাৰে। আজি খেতিয়ক হ'বৰ কাৰণে শিক্ষাৰ প্ৰয়োজন, হয় না নহয়? যিকোনো কাম ড্ৰাইভাৰ এটা কাম কৰি খাব লাগেও শিক্ষাৰ প্ৰয়োজন। গতিকে শিক্ষাক বাদ দিও আমি আমাৰ সমাজখন চলাব নোৱাৰে। আজিৰ যুগত মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ আহিছে, কম্পিউটাৰৰ যুগ আছে, টেকন'লজিৰ যুগ আছে, বাঢ়ি মানে আমাৰ মানে জ্ঞানবিলাক আমাৰ বৰ্তমানৰ ল'ৰা ছোৱালী বহুত বাঢ়ি আছে, সকলো দিশতে মানে বাঢ়ি আছে। গতিকে আমি আগুৱাই যাব লাগে, সকলোৱে শিক্ষিত হ'ব লাগে সকলো দিশতে। গতিকে আশা কৰিছোঁ এই গুৱাহাটী যিটো মানে ৰাস মহোৎসৱ আগন্তুক সময়ত ইয়াতে যাতে বহল ভিত্তিত আৰু পালন কৰিব পাৰে এটি আশা ৰাখিছোঁ। উদ্যোক্তাসকললৈ ধন্যবাদ জনাই সকলো উপস্থিত ৰাইজলৈ শ্ৰদ্ধা নিবেদন জনাই
মোৰ চমু বক্তব্য মই সামৰিব বিচাৰিছোঁ। তাৰ আগে আগে এটা কথা মনত পৰিছোঁ, জুবিন গাৰ্গ আমাৰ অসমৰ হাৰ্টথ্ৰব, যুৱকসকলৰ হাৰ্টথ্ৰব, হিয়াৰ আমঠু বুলি কোৱা হয়। তেখেতৰ যি আকস্মিক মৃত্যু, এই আকস্মিক মৃত্যুৱে সকলো অসমবাসী ৰাইজক বা দেশবাসী ৰাইজক আঘাত দিছে। আজি বাঙালীয়ে, অসমীয়াই হওক, মাৰাঠীয়ে হওক, আমাৰ ভাৰতৰ সকলো ৰাজ্যতে তেখেতক স্মৰণ কৰিছে, আমি দেখিবলৈ পাইছোঁ। আজি জুবিন গাৰ্গ মৰাৰ লগে লগে প্ৰায় 6 দিন অসম বন্ধ হৈছে। তেখেতে কৈছে মই মৰিলে মানে এসপ্তাহ হেৰি হ'ব। বাস্তৱ কথা, হোৱা কথাখিনি যিখিনি হৈ গৈছে, মই আগত ইমান কথা তেখেতক জনাই নাছিল। মৰাৰ পিছত যিবিলাক ভিজুৱেলবিলাক দেখা পাই আছোঁ, তেখেত সঁচাকৈ বাস্তৱ ৰিয়েলিটি মানুহ আছিলে, ভাল মানুহ আছিল, বহুত জ্ঞানী মানুহ আছিল। তেখেত অকল গান গোৱা নাছিল, তেখেতে লিখিছিলে, তেখেতে ডাইৰেকশ্যন নিজে ডাইৰেকশ্যন কৰিছিল, তেখেতে মানে চিনেমা মডাৰ্ণ মানে ষ্টাইলত, মডাৰ্ণ যুগৰ লগত খাপ কাটি পোৱা তেখেতে বিভিন্ন ফিল্ম তেখেতে মানে ওলাইছিলে, এই ধৰণৰ কথা। গতিকে তেখেতক আমি সদায় স্মৰণীয়ভাৱে ৰাখিব লাগিব। গতিকে ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰ নেতৃত্ব BPF দলে বা দলৰ চৰকাৰে অহা 18 তাৰিখে কোকৰাঝাৰ IT পাৰ্কত এটা তেখেতৰ নামত এটা মূৰ্তি স্থাপন কৰিব, আধাৰশিলা স্থাপন কৰিব আৰু এটা পাৰ্ক বনাব। তাত 2 লাখ মানুহৰ গেডাৰিং তেখেতে বিচাৰিছে হাগ্ৰামা মহিলাই ডাঙৰীয়াই। গতিকে আমাৰ এই খৈৰাবাৰী ভেৰগাঁও অঞ্চলৰ সকলো যুৱক যুৱতীয়ে যাতে তাত পাৰ্টিচিপেট কৰে, এইটো মই আশা ৰাখিছোঁ। আমাৰ চৰকাৰৰ পৰা গাড়ী পঠাব আপোনালোকৰ এই সমষ্টিবিলাকতো। গতিকে আপোনালোকে সকলোৱে যাতে পাৰ্টিচিপেট কৰে, সহযোগ কৰে, এইখিনি অনুৰোধ কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু আজি যে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ, এইটো খুব উদ্বোধন কৰি দিয়া হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ।